বাৰ্থডে কাৰণে ৰাতি মানে 12টা বাজিছে। 12টা বজাতে মই মানে মোবাইলটো চাই আছোঁ, মানে উইচ কোনে কৰিছে, মানে এই ষ্টেটাছটো চাই আছোঁ, ষ্টেটাছ কোনোবা লগাইছে নেকি এনেকৈ চাই আছোঁ। আৰু মানে কি হয়, মোৰ মোবাইলটো ফোন এটা আহিছিলে, ফোনটোৰ কাৰণে মই সাৰ পাই গ'লোঁ আৰু ভিডিঅ'টো সেইকাৰণে বনাইছোঁ। আৰু মানে কি হয়, মানে বাৰ্থডে যে মোৰ যে এবছৰ কমি গ'ল বাৰ্থডে কাৰণে আপুনি কেতিয়াবা ভাবি চাইছেনে? আপোনাৰ যদি বাৰ্থডেটো পাতিছে ন, মানে বছৰে পাতি গৈ আছে আৰু এবছৰকৈ আপোনাৰ মৃত্যুতে কমি গৈ আছে। কেতিয়াবা ভাবি চাইছেনে? বাঢ়ি গৈছে হয়, আপোনাৰ বয়সটো বাঢ়ি গৈছে, কিন্তু এবছৰ যে কমি গ'ল কেতিয়াবা ভাবি চাইছেনে? যদি ভাবি চাইছে কমেণ্ট কৰিব। মই মানে ৰাতি এতিয়া মানে শুই থাকোঁ নে সেইটো ভাবি আছোঁ, মোৰ কালি বাৰ্থডে, কিন্তু এবছৰ যে মোৰ কমি যাব, মানে কমি গ'লেই আৰু। ত' মনটো অলপ বেয়া লাগিছে, কিন্তু বহুত হেপী, মানে বহুত কিবা হৈ আছে, মানে কি লাচন মানে হ'ব, মানে কি হয় এবছৰ বাঢ়ি যাব, মানে কি মই এবছৰ ডাঙৰ হৈ গ'লোঁ, কিন্তু এবছৰ যে কমি যাব মৃত্যুলৈ, কিন্তু কেতিয়াবা ভাবি চাইছেনে বাৰু? মই কিন্তু ভাবি একদম পাগল হৈ গৈছোঁ দেই, মোৰতো মৰিম এবছৰ পাছত, এবছৰ কমি যোৱা মানে এবছৰ সোনকালে মৰা আৰু ন। চ' এতিয়া ভিডিঅ' বনাই নাথাকোঁ, এতিয়া সামৰিছোঁ। একদম ৰাতিপুৱা লগ পাম, ৰাতিপুৱাকৈ মজা ধামাকা হ'ব গৈ আছে, একদম এটা জেগাত যাম, বাৰ্থডেনো কেনেকৈ কি কৰোঁ সম্পূৰ্ণ দেখাই যাম। চ' শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এতিয়াৰ বাবে গুড নাইট। বাইকখন মানে অলপ বেয়া হৈ আছে, মিটাৰটো মানে কি হ'ল, ৰাতি আহি থাকোঁতে লাইট চাইট একো নজ্বলা হ'ল। চ' এতিয়া ভাল কৰি ল'ম, এতিয়া গৈ আছোঁ, ভাল কৰিবলৈ গৈ আছোঁ। বাইকখন ভাল কৰিলোঁ, এতিয়া যাম যোৰহাট। চ' এতিয়া মই বাইক থৈ দিলোঁ ইয়াত, বাইকখন লৈ নাযাওঁ যিহেতু পূজা বতৰ আৰু দুজন আহিছোঁ। লাইন গাড়ীত গৈছোঁ আমি, এতিয়া যাম। আৰু লাইন গাড়ীত মানে কি, মই বাইক লোৱাৰ পৰা লাইন গাড়ীত উঠি পোৱা নাই, আৰু লাইন গাড়ীত যাম পূজা বজাৰ কৰিবলৈ। আৰু এতিয়া পালোঁহি আমি কাজিৰঙা ইউনিভাৰ্চিটি পাই গ'লোহি। এয়া আমি গৈ আছোঁ, এতিয়া যোৰহাট গৈ আছোঁ। আৰু ভিডিঅ'টো শেষ হ'লে চাই থাকক। একদম কাপোৰৰ গুদামত আহি গ'লোঁ, কাপোৰ যিহেতু পূজাৰ বস্তু আমি গুদামত গ'লোঁ কাপোৰ ল'বলৈ। আৰু এই গুদামী পিছত পূৰা ফুল হৈ আছে, পূৰা একদম নতুন মাল আহি আছে, নতুন কাপোৰ। আৰু আমি চাই আছোঁ, পিন্ধি কৰি চাই কৰি লৈ আছোঁ। আৰু যিটো হয় ইয়াৰ পৰা ল'ম, আৰু নোপোৱাখিনি বিশালৰ পৰা ল'মেই। আমি কাপোৰ চাই আছোঁ, দেখিছে। আমি বজাৰ কৰি ল'লোঁ, নিমুদা গৈ আছে বজাৰ কৰি ল'লে। এয়া পূৰা বজাৰ কৰি ল'লোঁ, পূজা বজাৰ। যিহেতু বহুত গৰম চলিছে, গৰমৰ কাৰণে কুঁহিয়াৰ ৰস খাই লওঁ দাদা ইয়াত। কুঁহিয়াৰ ৰস দিলে খাই লওঁ। এতিয়া তেনেকৈ আহি আছোঁ ৰাস্তা খোজকাঢ়ি আহিছোঁ বৰুৱা চাৰিআলিলৈ। নালাগে বাদ দিয়ক, ইয়াত মানে সোমাম বাৰু, সোমোৱা নাই। আহি আছোঁ বৰুৱা চাৰিআলিলৈ। ঘৰৰ পৰা অলপ সময় হ'ল, আৰু ৰুটি আৰু মাংস দিয়া খাই ল'লোঁ ইয়াতে। আৰু যাব হ'লেই, আৰু এতিয়া সন্ধিয়া লগা বাজিছে কাৰণে খাই ল'লোঁ সন্ধিয়া লগা। গৈ লওঁ। এতিয়া যোৰহাটৰ পৰা পোৱাহি 7টা বাজি গ'ল। 7টা বজাত মানে কি হয়, মোক এনেকুৱা কি ঘৰত 7টা বজাত পালোঁহি। যেতিয়া মোৰ বাৰ্থডে মানে কি হয়, ভিডিঅ'বিলাক কৰিবলৈ নহ'ল, দেৰি হৈ গ'ল যে। আৰু মানে ভিডিঅ'বিলাক কৰিব নহ'ল, আৰু মোৰ বেমাৰ মানে বহুত, মানে গাটো বহুত জ্বৰ লাগিছে, মানে চৰ্দি হৈছে, মাথা বিষাইছে। আৰু ডক্টৰৰ ওচৰত সোমাই আহিলোঁ, আৰু ডক্টৰে ক'লে যে মোৰ মানে প্ৰেছাৰটো হাই আছে, প্ৰেছাৰটো ল' আছে, আৰু কিছুমান দৰৱ পাতি দি পঠাইছে, এইবোৰ দেখিছে। দৰৱ পাতি দি পঠাইছে, আৰু অলপ আছে, মানে এইসোপা খাব লাগিব ৰাতি। এতিয়া মানে ভিডিঅ'টো ইমানতে সামৰিছোঁ।